প্রধানমন্ত্রী আবাস যোজনার বিষয়ে যদি আপোনালোকে এই পর্যন্ত প্রধানমন্ত্রী আবাস যোজনার অধীনত এটা সরকারি ঘর পাবলৈ সক্ষম হোৱা নাই তেতিয়াহলে আজিৰ ভিডিওটো হ'বলৈ গৈ আছে কেৱল আপোনালোকৰ কাৰণে যদি আপোনালোকে এই 2024 আৰু 25 বৰ্ষৰ লিষ্টখন চাব বিচাৰে যে এই লিষ্টত আপোনাৰ নাম আছে নে নাই যদি আপোনালোকৰ এই 2024 আৰু 25 বৰ্ষৰ যেটো লিষ্ট ওলাইছে এই লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়াহলে আপোনালোকে আগন্তুক 6 মাহৰ ভিতৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত সৰকাৰি এটা ঘৰ পাবলৈ সক্ষম হ'ব এটো 100% কনফাৰ্ম এইটো যেটো পেজ আপোনালোকে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই পেজটোৱে হল প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অফিচিয়েল ওয়েবসাইট ইয়াতে আপোনালোকে প্ৰথমে আহিব ওপৰত চাওক স্পষ্টভাৱে লিখা আছে প্ৰথমে এবাউট তাৰ পিছত সেকেন্ড যেটো অপচন আপোনালোকে চাবলৈ পাৰিছে যত লিখা আছে আৱাজ সফট ইয়াতে আপোনালোকে প্ৰথমে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে ফার্স্ট যেটো অপশন আছে হেটো হল ডাটা এন্ট্রি সেকেন্ড যেটো অপশন আছে যত লিখা আছে রিপোর্ট এই রিপোর্টত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে সেকেন্ড এনেদৰে আপোনালোকৰ এটা পেজ ওপেন হৈ যাব এই পেজত আপোনালোকে এই নম্বৰ অপশনটো চাব পাৰিছে যত লিখা আছে ফিজিক্যাল প্রগ্রেস রিপোর্টস ইয়াৰে যেটো 6 নম্বৰ অপশন আছে যত লিখা আছে পঞ্চায়ত ওয়াইজ ইনকমপ্লিট হাউস ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে ওপৰত চাবলৈ পাৰিছে 2024 আৰু 25 বৰ্ষ অৰ্থাৎ কি মই অলপ আগত আপোনালোকক কলো যে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ যেটো 2024 আৰু 25 বৰ্ষৰ লিষ্ট আছে এই লিষ্টখন জাৰি কৰিছে প্ৰথমে আপোনালোকে তলফালে স্ক্ৰল কৰিব ইয়াতে চাবলৈ পাৰিছে ইয়াতে আপোনালোকে এই যেটো প্ৰধানমন্ত্ৰী আবাস যোজনা স্কিম যেটো আছে এই স্কিমটো হল কোটেই ভাৰতবৰ্ষৰ ইয়াতে আপোনালোকে ৰাজ্য অনুসৰি চাব পাৰিব যে কোনখন ৰাজ্যত 2024 আৰু 25 বৰ্ষত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত নতুনকে ঘৰ স্যাংশন কৰা আছে ইয়াতে আপোনালোকে লিষ্ট ওয়াইজ চাব পাৰিব এতিয়া আপোনালোকে ডিস্ট্ৰিক্ট ওয়াইজ বা নিজৰ গাঁও পঞ্চায়তত এই 2024 আৰু 25 বৰ্ষত কেইজন মানুহে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত সৰকাৰি এটা ঘৰ পাবলৈ সক্ষম হ'ব সেই লিষ্টখন যদি চাব বিচাৰে তেতিয়াহলে আপোনালোকে এই যেটো 2024 আৰু 25 তাৰ পিছত চাবলৈ পাৰিছে প্ৰধানমন্ত্ৰী আবাস যোজনা এটো হল স্কিম তাৰ পিছত আপোনালোকে এই অল ষ্টেটস যত লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আমি যেটো ৰাজ্যত বসবাস কৰো হেইটো ৰাজ্যত আপোনালোকে এনেকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে সেকেন্ড আৰু এটা পেজ এনেদৰে খুল খাব এইবাৰ আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰিব এইবাৰ সিলেক্ট কৰি আপোনালোকে অসমৰ কোনখন ডিস্ট্ৰিক্টত বসবাস কৰে সেইখন ডিস্ট্ৰিক্টত আপোনালোকে এনেদৰে নিজৰ ডিস্ট্ৰিক্টত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰিব এইবাৰ আপোনালোকে যেটো ডিস্ট্ৰিক্টত সিলেক্ট কৰিছিল হেইটো ডিস্ট্ৰিক্টৰ কোনখন ব্লকত আপোনালোকে বসবাস কৰে সেইখন ব্লকত ক্লিক কৰিব অৰ্থাৎ যিখন ডিস্ট্ৰিক্ট আপোনালোকে ক্লিক কৰিছিল সেইখন ডিস্ট্ৰিক্টৰ আন্ডাৰত যিকেইটা ব্লক আহে সেই ব্লক কেইখন এনেদৰে লিষ্ট ওয়াইজ আহিব ইয়াৰ ভিতৰত আপুনি বসবাস কৰা ব্লকত এনেদৰে আপোনালোকে ক্লিক কৰিব সেকেন্ড আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰিব এইবাৰ চাওক যেটো ব্লক আপোনালোকে সিলেক্ট কৰিছিল হেইটো ব্লকৰ আন্ডাৰত যিকেইখন গাঁও পঞ্চায়ত আছে গাঁও পঞ্চায়তৰ লিষ্ট এনেদৰে লিষ্ট ওয়াইজ আপোনালোকে চাব পাৰিব এইবাৰ আপোনালোকে নিজে বসবাস কৰা গাঁও পঞ্চায়ত কোনটো আছে সেই নামৰ সাইডত এনেকে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অলপ সময় ল'ব এইবাৰ আপোনালোকে এইটো যেটো ক্যাপচা নম্বৰ চাবলৈ পাৰিছে মোৰ যেটো আহিছে আপোনাৰ হয়তো হেতু না আহিব পাৰে কিন্তু আপোনালোকৰ যেটো আহিছে প্লাস থাকিলে প্লাস কৰিব মাইনাস থাকিলে মাইনাস কৰি আপোনালোকে এই সাবমিটত ক্লিক কৰি দিব ইটত ক্লিক কৰি তলফালে স্ক্ৰল কৰাৰ লগে লগে এনেদৰে স্পষ্টভাৱে লিষ্ট ওয়াইজ আপোনালোকে চাব পাৰিব অৰ্থাৎ কি ওপৰত চাবলৈ পাৰিছে ইনকমপ্লিট হাউস ৰিপোৰ্ট তাৰ পিছত আপোনালোকে নিজে যেটো গাঁও পঞ্চায়তত বসবাস কৰে হেইটো গাঁও পঞ্চায়ত তাতে ক্লিক কৰাৰ লগে লগে এইবাৰ আহি গল আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তত যিকেইটা গাঁও আছে সেই গাঁওখিনি এনেদৰে লিষ্ট ওয়াইজ আহিব 2024 আৰু 25 বৰ্ষত কেইটা ঘৰ স্যাংশন হৈছে এই পৰ্যন্ত কমপ্লিট কিমান হৈছে আৰু এই পৰ্যন্ত কিমানটা কমপ্লিট হোৱা নাই অল ডিটেইলছ এনেদৰে আপোনালোকে চাব পাৰিব তাৰ পিছত যদি আপোনালোকে এনেদৰেও চাব বিচাৰে যে আপোনাৰ নিজৰ গাঁও পঞ্চায়তত যিকেইটা গাঁও আছে সেই গাঁৱৰ কোনটো গাঁৱত আপুনি নিজে বসবাস কৰে হেইটো গাঁৱত এনেদৰে আপোনালোকে চাবলৈ পাৰিছে টোটাল স্যাংশন হৈছে ধৰক মোৰ যেটো গাঁও আছে ভান্ডাৰা নম্বৰ 1 ইয়াতে 2024 আৰু 25 বৰ্ষৰ যেটো প্ৰধানমন্ত্ৰী আবাস যোজনা আছে তাৰ অধীনত টোটাল 8টা ঘৰ স্যাংশন হৈছে এই পৰ্যন্ত কমপ্লিট এটাও হোৱা নাই ইয়াতে চাবলৈ পাৰিছে শূন্য ইনকমপ্লিট হাউস 8টাই হৈ আছে এতিয়া যদি আপোনালোকে এনেদৰে চাব বিচাৰে যে মোৰ নিজৰ গাঁৱত
2024 আৰু 25 বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এই 8টা ঘৰ যে চেংচন হৈছে এই 8টা ঘৰ কোন কেইটা পৰিয়ালে পালে মই এই বস্তুটো চাব বিচাৰো তেতিয়াহলে আপোনালোকে এই যেটো ইনকমপ্লিট হাউস যে চাবলৈ পাৰিছে ইয়াতে আপোনালোকৰ যেটো নাম্বাৰ লিখা আছে এই নাম্বাৰত আপোনালোকে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক অল ডিটেইলছ এনেদৰে আপোনালোকে লিষ্ট ওয়াইজ নাম সহ অৰ্থাৎ অল ডিটেইলছ সহ আপোনালোকে চাব পাৰিব অৰ্থাৎ মোৰ যেটো নিজৰ গাঁও আছে সেই গাঁৱত 2024 আৰু 25 বৰ্ষত টোটাল 8টা ঘৰ চেংচন হৈছে এই 8 জনৰ নাম এনেদৰে আপোনালোকে লিষ্ট ওয়াইজ চাব পাৰিব